আমাৰ ভাইটি Hi everyone, welcome to my channel. টিউচনলৈ আহিছিলোঁ, টিউচন কৰি হ'ল এতিয়া আৰু আমি আজি কিবা এটা প্লেনিং কৰিছোঁ। বলক চাওঁ আহক। আজি আমি ৰবাব টেঙা খোৱা প্লেনিং কৰিছোঁ। একচুৱেলি মই এইটো ঘৰত নিম বুলি ভাবিছিলোঁ, কিন্তু সিহঁতি ক'লে আমিও খাম লগতে, ভাবিলোঁ ভিডিঅ' এটাও বনাই দিওঁ আৰু মোতকৈ বেছি ভিডিঅ' বনোৱাত সিহঁতি বেছি এক্সাইটেড আছে। মই ৰবাব টেঙা খাই বহুত ভাল পাওঁ। আপোনালোকে যদি খাই ভাল পায় তেনে কমেণ্ট কৰি জনাব। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাই থাকক আৰু কমেণ্ট কৰি জনাব যে ভিডিঅ'টো চাই কেনেকুৱা লাগিল। Hi friend. এতিয়া আমাৰ বা বাকলিটো চাই আছে। এইটো চব ফুটি মেলি আমি খাম। এইটো আমাৰ ছাগলী। এজনী বা, এজনী সৰু বা আৰু ইজনী ভণ্টি আৰু মই ভাইটি। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্ট। এইটো আমাৰ মুনু ছাগলীটো, সৰুজনী মাকজনী টেঙা বকুলি খাই আছে। এইটো পোৱালি, এইটো আমাৰ ভাইটি, এইটো আমাৰ বা। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আমি এতিয়া জলকীয়া নকৰি, এইটো আমাৰ ডাঙৰ ভাইটি। এতিয়া আমি জলকীয়া আনিবলৈ আহিছোঁ। জলকীয়াটো এইটো এইজনী আমাৰ মা। এতিয়া জলকীয়া, এতিয়া আমাৰ ভাইটি। টেঙা খাবলৈ ভণ্টিয়ে কলপাত কাটিছে আৰু কলপাতত খাই কিবা বেলেগে ভাল লাগে। আপোনালোকেও খাই চাব। কেনেকুৱা লাগিছে খাই তোমাৰ? মজা লাগিছে খাই। ভাল লাগিছে? একদমেই মিঠা। নিমখটো হৈছে নাই? হৈছে। তুমি জলকীয়া খোৱা নাই কৈ দিয়া আকৌ। নাখাওঁ। মই সৰু ছোৱালী জলকীয়া নাখাওঁ দিয়া। কেনেকুৱা লাগিছে কৈ দিয়া? কেনেকুৱা লাগিছে? প্ৰকাশ? আমাৰ বাই খাই আছে ভিডিঅ'। টেঙা পুৰিছে বহুত। বাই থকা পুৰিছে নাই মা? প্ৰকাশ মোক আকৌ বহুত পুৰিছে। জলকীয়া দিয়াই নাছিলো, পুৰাহে খাইছে। জলকীয়া খাইছিলা জানো? অলপমান আছিলে। মই এতিয়া ঘৰলৈ গৈ আছোঁ। আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।